অঁ ৰমেন দা অলপ ভাত ল'ব নেকি অলপ ভাত লওক দিয়া অলপ দিয়া অলপ ভাত লৈ আন ভাত নাইতো ভাত একদম চেচ হৈ গ'ল হ'ব লৈ আন লৈ আন আপোনাৰ শুনিছিলোঁ মাজতে গা বেয়া হৈছিল ৰমেন দা নাই হোৱাতো অঁ নাই শুনা পাইছিলোঁ অঁ মোৰো গা বেয়া হৈছিল মাজতে আপোনাৰ কি হ'লনো মোৰ মানে আপোনাৰ সাংঘাতিক গা বেয়া হৈছিল আপোনাৰ বুকুখন ধৰফৰাই উশাহ ল'ব নোৱাৰোঁ ৰাতি শুওঁতে কষ্ট হয় বৰ দিগদাৰ পাইছোঁ ডক্টৰে কি কয় ডক্টৰক দেখালোঁ ডক্টৰে ক'লে একো মানে ভাতটো অলপ কমকৈ খাব দিছে আৰু ভাতটো বেছি খোৱাৰ কাৰণে এইবোৰ হৈছে ভাতৰ কাৰণে এনেকুৱা হ'ল হয় হয় আৰু আপুনি সেয়াৰ কথা শুনিছে নাই মহেন দা আমাৰ ওচৰত থাকে যে তেখেত যোৱা সপ্তাহ ঢুকালেতো কি কোৱাহে ঢুকালে অঁ ঢুকালে কেনেকৈ এই ভাত বেছিকৈ খাইছিল সাংঘাতিক ভাত খায় তেখেতে অঁ ভাত খাই খাই হাৰ্ট এটেক হৈ গ'ল ঢুকাই গ'ল এই ভাতটো লৈ আন কি হ'ল নাই নালাগে নালাগে খাওক খাওক একো নহয় লৈ আন নালাগে অলপ দিয়ক খাওক একো নহয় আচ্ছা হ'ব দে নালাগে অলপ স্বাস্থ্যতে চিন্তা কৰিছে ৰমেন দা হ'ব নাই চিন্তা কৰাটো উচিত আপোনাৰ হয় কি নহয় কওকচোন স্বাস্থ্যৰ কথা অলপ ভাবিব লাগে হ'ব দিয়ক অঁ